কবিতাৰ শিৰোনাম স্মৃতি। কবি ডেভিড, আবৃত্তিকাৰ পূৰ্ণিমা গগৈ, সম্পাদনা ডেভিড। স্মৃতি। আজি আৰু মোৰ জোনাক ভাল নেলাগে, ভাল লাগে মাথোৰ এন্ধাৰ। কাৰণটো তুমি জানাই, যিদিনা তুমি মোৰ জীৱনৰ পৰা আঁতৰি গৈছিলা চিৰদিনলৈ এই পৃথিৱীৰ পৰা, তুমি যে মোক তোমাৰ বুকুৰ মাজত সুমুৱাই লৈ গৈছিলা স্বপ্নৰ ৰাজ্যলৈ। স্বপ্নবোৰ বাৰু বাস্তৱ কৰিব নোৱাৰি নেকি? বাস্তৱবোৰ কিয় বাৰু ইমান নিষ্ঠুৰ? আজিও তোমাৰ স্মৃতিবোৰে মোক বৰকৈ আমনি কৰে জানা। মাজনিশা সাৰ পাই আজিও খেপিয়াই চাওঁ, কৰবাত যেন তোমাৰ হৃদয়ৰ স্পন্দন শুনা পাওঁ। তোমাৰ স্মৃতি বুকুত বান্ধি আজিও জীয়াই আছো মই নিষ্ঠুৰ বাস্তৱৰ কোলাত। বন্ধু বান্ধৱীসকললৈ এটি বিশেষ অনুৰোধ, ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।